Hello friends, welcome to my YouTube channel. আশা কৰো সকলোৱে ভাল আৰু মোৰো ভাল। এতিয়া এয়া দেখিছেনে মই সামৰি আছো বস্তু কাৰণ মায়ে লৈ যাব নামঘৰলে আৰু আজি আছে আমাৰ নামঘৰত ভাগতৰ পাল। সেই কাৰণে মই বস্তুখিনি সামৰি দি আছিলো। তাৰ পাছতে আহিলে শিল্পা, তাইক ময়ে মাতিছিলো বস্তু এটা দিবৰ কাৰণে। সেইবাবে মই তাইক বস্তুটো দিব গলো। তাইক পঠিয়াই লৈ আকৌ আহিলো পাকঘৰলে আৰু বস্তুখিনি সামৰি দি আছো মায়ে লৈ যাব কাৰণে। আৰু মা কৰি আছিলে প্ৰাৰ্থনা, ভাবিলো মই সামৰি দিওঁ বস্তুকেইটা কাৰণ নামঘৰত সন্ধিয়া সময়ত লাগিবই। এফালে চাকি ধূপ পানো মই যোগাৰ কৰি দিছো। তাৰ পাছতে এফালে চাহপাতৰ টেমাটো বিচাৰি ফুৰিছিলো, পোৱাই নাছিলো, তাৰপৰা পালো। তাৰ পৰা মা প্ৰাৰ্থনা কৰি আহিলে, আহি মায়ে আকৌ চেক কৰি চাইছে মই বস্তুকেইটা ঠিককে ভৰাই দিছো নে নাই। তাৰ পৰা মায়ে লৈ গৈছে এয়া বেগত ভৰাবৰ বাবে, লগতে ময়ো নি দিছো, অকমান সহায় হ'ব। তাৰ পাছতে বনাই ললো চাহ একাপ, মাহঁতক পঠাই লৈ চাহ একাপ খাই লৈছো। আৰু আজি ভাত যিহেতু ময়ে বনাব লাগিব, সেইকাৰণে পাকঘৰলৈ ময়ে আহিলো আৰু ঘৰততো বেলেগ কোনো নাই। আৰু এয়া মই দালিত দিবৰ কাৰণে কাটি ললো জাতিলাও আৰু বেঙেনা আলু ভাজিম, সেইবাবে কাটি লৈছো, নকটাকেতো বনাব নোৱাৰি। আৰু মোৰ এফালে কাটি হৈ গ'ল। এয়া দালিত দিবৰ কাৰণে কাটি লৈছিলোঁ জাতিলাও। আৰু মই দালি বনোৱাৰ আগত এনেকৈ তিয়াই লওঁ, অলপ দেৰি তিয়াই থৈ দিওঁ। আপোনালোকে থয়নে নথয় কমেণ্ট কৰি জনাব। তাৰ পাছতে মই এফালে ভাজি বহাবলৈ পাতি ল'লোঁ কেৰাহীখন, আৰু তেল গৰম হৈ আছিলে, দি দিলোঁ পিঁয়াজ। আৰু এফালে মই বহালোঁ ভাজি, আৰু ভাজি বহাই হ'ল। আৰু মই এইফালে উঠাই দিছোঁ দালি। আৰু মোৰ ভাজি বনাই হ'ল। এইফালে মই দালিও তেল মাৰিলোঁ, দালিও উতল আহিলে আৰু দালিও হৈ গ'ল। ভাত বনাই হোৱাৰ পিছত আকৌ মই পাকঘৰটো ক্লিন কৰি লৈছোঁ। লেতেৰা হৈ থাকিলে ভাল নালাগে, সেইকাৰণে মই চাফা কৰি লৈছোঁ। আৰু এইফালে মই ভাত বনাই লৈ পাকঘৰটো চাফা কৰি ল'লোঁ। ভাত বনালে বহুত লেতেৰা হয়, পানী পৰে, কিবা কিবি পৰি লেতেৰা হয়, আৰু চাফা কৰি হ'ল। তাৰ পাছতে আহিলোঁ মই ৰুমলৈ। আৰু এইকেইদিন মই মেচিনৰ কাম কৰাই নাই, ৰাস বুলি 2-3 দিন তেনেকৈ পাৰ কৰিলোঁ। আৰু ভাবিলোঁ মাও নাই আৰু ভাতো বনাই হ'ল, মা অহালে মই নিজৰ কামকেইটাও কৰি ল'ব পাৰিম। সেইকাৰণে এতিয়া মই নিজৰ কামখিনি কৰিবলৈ ল'লোঁ। আৰু এয়া ৰাতিপুৱা সময়, মই আৰু ভণ্টি গৈছিলোঁ খোজকাঢ়িবলৈ। তাৰ পাছতে দেখিলোঁ বৰ্তাই জুই ধৰি আছে। তাৰ পৰা অলপ দেৰি সোমালোঁ, সোমাই জুই ফুৰালোঁ, চবৰে লগতে বহি কথা পাতিলোঁ, চাহ খালোঁ। তাৰ পাছতে আহিলোঁ ঘৰলৈ। আৰু ৰাতিপুৱা সময়ত ঠাণ্ডাও পৰে, জুই এনেকৈ ফুৰাই ভাল লাগে চবৰে লগত। তাৰ পাছতে ঘৰলৈ আহি কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ। তাৰ পৰা আহিলোঁ পাকঘৰলৈ, আৰু মই পগাই আছিলোঁ গাখীৰ, এফালে মায়ে কৰি আছিলে কাম। তাৰ পাছতে বনালোঁ চাহ খাওঁ বুলি, আৰু গা পা ধুই আহি চাহকাপ খালে ভাল লাগে, সেইকাৰণে মই এতিয়া এয়া বনাই আছোঁ চাহ। আৰু মোৰ এফালে হৈ গ'ল চাহ, আৰু মই চাহ লৈ আহিলোঁ আগফালে, কাৰণ ভিতৰত ইমান ঠাণ্ডা, সেইকাৰণে আহি বহিলোঁ ৰ'দত। চাহকাপ ৰ'দতে বহি খাই লওঁ। আৰু চাওকচোন এইফালে আমাৰ কি ধুনীয়াকৈ ফুল ফুলি আছে। আপোনালোকক কেনে লাগিলে মোৰ ভিডিঅ'টো চাই? ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে প্ৰথম চাইছে মোৰ ভিডিঅ', তেখেতসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।